আহি গ'লোঁ গাহৰি নিবৰ কাৰণে, যিহেতু খুৰাৰ ছোৱালীজনী মেট্ৰিক দিছিলে, ফাৰ্ষ্ট ডিভিজন পালে, তাৰে খানা খাওঁ বুলি আজি গাহৰিকে নিব আহিলোঁ। ব্ৰইলাৰ অলপ লৈ যাম বাৰু, কিন্তু গাহৰিটো লৈ যাওঁ আৰু গাহৰিটো আগত আমাৰ যিহেতু, গতিকে এইটো গাহৰি দোকান। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজত লৈছোঁ নতুন এটা ভিডিঅ'। এইফালে আমাৰ এইবাৰ মেট্ৰিক দিয়া মানুহ, মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰে খানা এইফালে বনি আছে। এইফালে ব্ৰইলাৰ, এইফালে গাহৰিটো অলপ পিছত বনি থাকিব। আৰু এইফালে আমাৰতো আছে লাষ্টত এডুবা এতিয়া মেট্ৰিক কি কৰে কেতিয়া দেই, আৰু বহুত বছৰ আছে, আৰু কেইবছৰ আছে, এইবাৰ ক্লাছ 1ত, তাৰপিছত আৰু 10 বছৰ মেট্ৰিক দিব। আৰু এইফালে আমাৰ মেট্ৰিক দিয়া চলিটো এইটো ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰে খানা এতিয়া এইফালে বনি আছে। আৰু এইফালে এটা দাদাকে বনাই আছে, আৰু এইফালে এইটো জয়ৰাম। এনেই মেট্ৰিকৰ ৰিজাল্টটো 11 তাৰিখে দিলা, কিন্তু 11 তাৰিখে ময়ো নাই, কালি আহিছিলোঁ বাৰু, 12 তাৰিখ আছিল কালি, কিন্তু মই ইমানটো দিনত নাই। আৰু আজি 13 তাৰিখে এতিয়া মেট্ৰিকৰ ৰিজাল্টৰ খানা চলি আছে, মানে দুদিন পিছত, অলপমান মানে লেট হৈ গ'ল আমাৰ, ইনষ্টেণ্ট নহয় মানে, অলপ বেছিয়ে লেট হ'ল, দুদিন পিছত খানা। বাকীটো আৰু চাহ তাহটো থাকিলেই মেট্ৰিক পাছ কৰা বুলি, আমি ঘৰকেইটাই মাংস ভাত খাম আৰু এতিয়া। আৰু যিহেতু আমি খানাটো খালে আমি গাহৰিটো বাহিৰতে বনাওঁ, যিহেতু আমাৰ ঘৰত গাহৰিটো বেলেগে নাখায়, মা দেউতাহঁতেও নাখায়, যিহেতু আমিহে খাওঁ, গতিকে খানাটো যিহেতু বাহিৰতে বনোৱা যায়, গতিকে খৰিখিনি বাহিৰত জুই ধৰিবৰ কাৰণে খৰিখিনি দৰকাৰ। এতিয়া খৰি কাটি আছোঁ আকৌ, উপায়তো নাই, তাতে আকৌ ৰাতি বৰষুণ দিছিলে, বাহিৰত থকা খৰিখিনিও মানে জিকি থাকিল, গতিকে যিখিনি খুটা এটা ভিতৰত সোমাই আছিলে ঘৰৰ ভিতৰত, তাকেই কাটি আছোঁ এতিয়া খৰিৰ কাৰণে, যিহেতু খানাটো বনাব লাগিল। শুকান খৰিও নোহোৱা হৈ আছে, যিহেতু ৰাতি বৰষুণ দিলে, গতিকে গোটেইখিনি জিকি থাকিল মানে খৰিখিনি, শুকান খৰিখিনি, গতিকে আকৌ নতুনকৈ খুটা এটা কাটিব লগা হৈছে মানে। তাকে খৰি কাটি আছোঁ, খৰি কাটি আকৌ জুই ধৰি উঠি আকৌ মাংস বনাই, মানে বহুত ঝামেলা। আৰু খানা বুলি ক'লে এইবিলাক কৰিব বেয়া নালাগে বাৰু, লগৰখিনি থাকিলেতো বেছি ভাল লাগে, লগৰখিনিৰ লগত। এতিয়া আৰু ঘৰতো আৰু যিহেতু জেঠী ল'ৰাটো আছে, মই আছোঁ, খুৰা ছোৱালীজনী মোৰ ভণ্টি, খুৰা ল'ৰাটো, আমি যিহেতু 5টা আছোঁৱেই, গতিকে হৈ যায় আৰু গোটেইখিনিয়ে মিলি কামখিনি কৰিলে হৈ যায়, চলি যায়। আৰু মাংসটোতো এনেও জেঠী ল'ৰাটোৱে বনাব, সিয়ে গাহৰিটো বনাব, সি মাংসটো ব্ৰইলাৰটো সিয়ে বনাব, গতিকে এইখিনি আৰু আমি কৰি দিছোঁ, বাকীখিনি খৰিখিনি মই ফালি দিছোঁ, সি ৰান্ধে, সি ৰান্ধিব, সি যিহেতু ৰান্ধনি হয় মানে আমাৰ খানাৰ সিয়ে ৰান্ধনি বাৰু, ঘৰত যিকোনো খানা খালেও সিয়ে ৰান্ধে, গতিকে তাৰ ৰান্ধনি তাৰ কাম, বাকীখিনি মোৰ কাম, তেনেকৈ কৰি আছোঁ। আৰু খানাটো হৈ যাওক আমাৰ গোটেইকেইটাৰে, মানে বেলেগৰ নহয় বাৰু, আমি ঘৰৰকেইটাই খাইছোঁ, আমি ঘৰৰ 5টাই মানুহ, আৰু আমাৰ মাহীয়ে গাহৰি খাম বুলি ক'লে, গতিকে মাহীকো অলপ দি দিওঁ। আমি মানে 6জন মানুহ গাহৰি খোৱা মানুহ, বা গাহৰি খোৱা মানুহ 6জন নহয় বাৰু, ব্ৰইলাৰ খোৱা মানুহ আছে, গাহৰি খোৱা মানুহ আমি 5জন, ভণ্টিয়ে যিহেতু গাহৰি নাখায়। আৰু এইফালে আমাৰ মেট্ৰিক পৰীক্ষা দিয়াটো বাচন দি আছে, এইটো কেৰাহী ধোৱা লগাই দিছোঁ। এইফালে মাংসখিনি, গাহৰি মাংসখিনি তাৰ কাৰণে যোগাৰ কৰি আছোঁ, গোটেইখিনি মাংসৰ কাৰণে যোগাৰ কৰি আছোঁ। এয়া নহৰু কাটিছে, পিঁয়াজ কাটিলে, মাংস ধুলে, তাৰপিছত লাহে লাহে ষ্টাৰ্ট কৰিম আৰু মাংসখিনি বনোৱা। এইফালে আমাৰ সৰুটো জুই দিয়া ষ্টাৰ্ট কৰি দিছে, জুই ধৰি আছে, তাৰপিছত লাহে লাহে মাংসটো বনি থাকিব। আৰু যিহেতু বেছি মাংসও নহয়, বেছি টাইমো নালাগে, গতিকে সেইখিনি আৰু এইফালে মাংসৰ আয়োজন চলিয়ে আছে। এইফালে এইটো পৰিল চব্জি, মানে আলু পিঁয়াজ ধুবলৈ যায়, পিছফালে লুটিহে পৰিলে, তাকেই পিছফালে গোটেই বোকা চোকা লাগি আছে, মানে পিছফালেতো অলপ পিছল থাকেতো আমাৰ, যিহেতু দংকলৰ পাৰটো অলপ পিছলৈ থাকে, গতিকে পৰিল তাতে গৈ। আৰু এইফালে এতিয়া আমাৰ খুন্দনত মছলা খুন্দি আছে, মছলাখিনি যিহেতু মেইন, আৰু লোকেল মছলা বেছি, বাহিৰা মছলাটো যিহেতু ব্যৱহাৰ নকৰোঁ, নহৰু পিঁয়াজটোৱেই বেছিকৈ ব্যৱহাৰ কৰা যায়, আৰু গাহৰি মাংসতটো বেলেগ মছলা এনেকৈ দিয়াও নাযায়। আৰু এইফালে ৰান্ধনীয়ে আমাৰ ব্ৰইলাৰটো বনোৱা ষ্টাৰ্ট কৰি দিলেই, গতিকে লাহে লাহে বনি থাকিব। আৰু মাংসটো যিহেতু ব্ৰইলাৰটো ষ্টাৰ্ট কৰিছোঁ, ব্ৰইলাৰটো যিহেতু আগতে বনাই লৈছোঁ, কাৰণ গাহৰি যিহেতু আমাৰ ভণ্টিয়ে নাখায়, গতিকে মাংসটো ব্ৰইলাৰটো আগতে বনাই লৈছোঁ, তাৰপিছত গাহৰিটো বনাম। কেৰাহীটো একেটাই বনাম বুলি ভাবিছিলোঁ, কিন্তু এইটো কেৰাহী অলপ ভাল নহয় মানে, সেইকাৰণে বেলেগ এটা কেৰাহীত আকৌ গাহৰিটো বনাব লাগিব। এইফালে ব্ৰইলাৰটো কেৰাহীত বহাই দিলে লাহে লাহে হৈ থাকিব, আৰু তাৰপিছত আমি টেষ্ট কৰিম, কিবা কৰিম, এইবিলাকতো চলি থাকিব। আৰু মাংস যদি টেষ্ট নকৰোঁ আমি কেৰাহীত বনাই থাকোঁতে, তেনেহ'লে খানাৰ কোনো আমেজ নাথাকে মানে, গতিকে মাংসটো টেষ্ট কৰাটো জৰুৰী হয়। বোলে মাংস বনাই আছে চেফে, বনাই থাকক। আৰু মিঠাই চিঠাই নাখাওঁ, আমি তাই মাংস ভাত খাম, এতিয়া ব্ৰইলাৰ খাম, গাহৰি খাম, হয়নে নহয়? তাৰপিছত আমি
যাম এনে হ'লে আৰু বিহু মাৰিব যাব অ' এইটো নামটো কবি মোক নামটো কব খোৱা মানুহ নাই বহুত কেবি খাইছিল এয়া এইখিনি কুকুৰৰ খানা আৰু এইকেইবিধ কুকুৰৰ খানা এতিয়া ঐ নাখায় ইয়াতে পেলাই থৈ দিওঁ কেতিয়া কুকুৰে খাই থাকিব ঐ পানী যাই আছে কনকৰ এয়া মাংস আমাৰ ধুনীয়াকৈ বনি আছে এইখিনি মাংস কি হ'ব বনাই থ'ম তাৰপিছত গাহৰি বনাম হয়নে নহয় গাহৰি বনাই থকা লাগিলে ব্ৰইলাৰ মাংস শেষে হ'ব আমি খাই থাকিলোঁ দেখোন সেইকাৰণে গাহৰিটো আগতে বনাব লাগিছিল গাহৰিটো আগতে বনাব লাগিছিল এতিয়া কি হ'ল ব্ৰইলাৰটো শেষ হ'ব গাহৰিটো বনোৱা আৰম্ভ কৰোঁতে ইয়াতে ব্ৰইলাৰ খাব নাপায় আমিতো গাহৰি খামেই আমি গাহৰিও খাম ব্ৰইলাৰো খাম এইটো গাহৰি নাখায় এই গাহৰি এই ব্ৰইলাৰৰ কম হ'ব এই সিমান খাব আমিতো গাহৰিও খাম ব্ৰইলাৰো খাম এইফালে ব্ৰইলাৰটো ভজা হৈ গ'ল গতিকে ভজা মাংস টেষ্ট কৰাটো জৰুৰী হয় কাৰণ ভজা মাংস টেষ্ট নকৰিলে এইটো আমেজ নাথাকে মানে খানা খাব লাগিলে মাংস টেষ্ট কৰিব লাগিব ভজা মাংস এইটো আঞ্জাটো পিছত আঞ্জা হৈ থাকিব এইটো কথা নাই কিন্তু ভজা টেষ্ট কৰাটো জৰুৰী হয় সেইটো অবিহনে খানা আৰম্ভ হয় গতিকে ভজা মাংসটো টেষ্ট কৰাটো নিতান্তই প্ৰয়োজন মানে নহ'লে ভাল নালাগে মানে ভাজোতে অলপ খাই ভাল লাগে কেতিয়াবা আঞ্জাটো অলপ ভাল নলগা হৈ যায় গতিকে ভাজাটো খোৱাটো মজা বেলেগ গাহৰি আৰু এতিয়া বনাব গাহৰিটো ব্ৰইলাৰটো যিহেতু হৈ গ'ল ব্ৰইলাৰ টেষ্ট কৰিলোঁ খালোঁ থৈ দিলোঁ এতিয়া নমাই সেইটো এতিয়া গাহৰিটো বনোৱা যাব তাৰপিছত গাহৰিটো হ'লে আৰু আমাৰ ভাতটো খাব হৈ যাব আৰু নেমু যিহেতু লৈ আহিছোঁ ঘৰত যিহেতু নেমু বৰ্তমান 20 টকা হৈ আছে আমাৰ ইয়াতে এতিয়া বৰ ভাল লাগে টেষ্ট কৰোঁতে 30 টকা আছিলে ধৰা ইয়াতে মই 20 টকা দুটা লৈছোঁ খাব পাৰিম মানে ভাতকেইটা খাব পাৰি কাৰণ নহ'লে মুখখন আমুৱাই যায় মানে মাংস বেছিকৈ খালে গতিকে সেইকাৰণে নেমু টিকেটা লৈ আহিছোঁ 20 টকা হ'লেও এইটোহে হ'ব এতিয়া গাহৰি মাংস বা গাহৰিৰ পৰা চাই হেৰি কৈছা নেকি ৰিচাৰ্জ কৈছা গাহৰি টেষ্ট কৰিম এতিয়া গাহৰি তই গাহৰি খাইছা নাই কোনে খাব আমিহে খাম গাহৰিটো টেষ্ট কৰি চালোঁ ব্ৰইলাৰটো আগতে টেষ্ট কৰিলোঁ এতিয়া গাহৰিটো টেষ্ট কৰি চাইছোঁ কেনেকুৱা হৈছে ভাল হৈছে মানে ভাজি মাংসটো এনেও ভালে লাগে বাৰু আঞ্জাৰ মাংসটোতকৈ ভাজি মাংসটো অলপ বেছি ভাল লাগে কাৰণ ভজাটো যিহেতু লাগি থাকে আঞ্জাটো কৰি দিয়াৰ লগে পানীটো ঢালি দিয়াৰ লগে অলপমান মানে হেৰেঙা হৈ যায় যিহেতু গতিকে ভজা মাংসটো সেইকাৰণে টেষ্ট কৰা যায় হ'ব এতিয়া আমি বাহিৰতে বনালোঁ আৰু ভাতটো যিহেতু খুৰীয়ে ভিতৰত বনালে গতিকে জল্দি গোটেইখিনি একেলগে হৈ গ'ল এতিয়া ভাতটো খাওঁ আৰু দিছে আগলতি পাতত ভাত যিহেতু নিদিয়ক খাই আৰু যিহেতু
খৰাখৰি যাওঁ খৰাখৰি মানে আৰু ওচৰতে যিহেতু বেছি দূৰ নহয় একেলগতে লাগি আছে আমাৰ ঘৰ তাৰপিছত লগতে খুৰাহঁতৰ ঘৰটো সেই আৰু তথাপি ভাতটো খাই আৰু চব নিজৰ খৰাখৰি আৰু জেঠীহঁতৰ ঘৰ বাৰু অলপমান দূৰত গাঁও কিন্তু গাঁৱতে হয় এতিয়া ভাতটো খাওঁ খাই বৈ আৰাম কৰোঁ আৰু লাহেকৈ এইকেইটা ভাতেই হ'ব তোৰ কাৰণ মাংস থাকিলে এনেও ভাত কেইটামান বেছিকৈ যায় সেইটো মিছা কৈ লাভ নাই সেইটো মোৰ ক্ষেত্ৰত হয়তো নহয় চবৰে ক্ষেত্ৰতে তেনেকুৱাই হয় সেইটো সঁচা কথা গতিকে ভাতটো খাওঁ আমিতো চব মাংসই খাওঁ মাছ মাংস চব বস্তুৱে খাওঁ আমি যিহেতু গতিকে আমি ব্ৰইলাৰো খাম গাহৰিও খাম আমি অলৰাউণ্ডাৰ মানুহ যিহেতু গতিকে আমি চব খাওঁ আমি খাওঁ আৰু এইখিনি বাপাৰ ভাগৰ এই ভাতৰ পৰা আকৌ নিবি খৰা খৰা দিলে হ'ব আৰু এইফালে জেঠী ল'ৰাটোৱে মাংস ভগাই আছে আৰু আমি এতিয়া খাম আপোনালোকে চাওক আমি এতিয়া খাম আপোনালোকে চাওক এইটো মানে এটা যে ভিডিঅ' আছিলে ফেচবুকত ভাইৰেল হৈছিলে যে তেনেকুৱা আৰু আমি এতিয়া খাম আপোনালোকে চাওক তেনেকুৱা আৰু ভিডিঅ'টো গতিকে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু দীঘলীয়া নকৰোঁ মানে হৈ গ'ল আৰু আমাৰ এতিয়া ব্ৰইলাৰটো লওঁ অলপ খাই বৈ খতম দি দিওঁ নেজা যদি সদায় বাই বাই